দেখা গৈছে যে ৰাজ্যত সাংবাদিকৰ ওপৰত নিগ্ৰহ ঘটনা দিনে দিনে বৃদ্ধি পাইছে। কিছুদিন আগত বকত আব্দুল ৰব নামৰ সাংবাদিকক কিডনেপ কৰি লৈ হত্যা কৰা হ'ল। তাৰ পিছত আমি সাংবাদিক সন্থাই এই ক্ষেত্ৰত CBI তদন্ত বিচাৰিছিলোঁ, কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো কাণ সাৰ দিয়া নাই। আজিলৈকে CBI তদন্ত ঘোষণা নকৰিলে। যোৱা শুক্ৰবাৰৰ দিনা সাতগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আমাৰ সাংবাদিক একজন বাতৰি পৰিৱেশন কৰিবৰ কাৰণে থানাত যেতিয়া গৈছিল তেতিয়া দুৰ্ব্যৱহাৰ কৰা হয়। তাৰপিছত আমি বিভিন্ন ঠাইত অসমৰ ইয়াৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছিলোঁ যে এই আৰক্ষী বিষয়াজনক অতি সোনকালে নিলম্বন কৰিব লাগে আৰু শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এইখন চৰকাৰত দেখা গ'ল তেখেতসকলে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে আৰু সেই আৰক্ষী বিষয়াজনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ঠিক তদুৰূপ ঘটনা শুক্ৰবাৰৰ নিশা ধুবুৰীত এটা ব্যক্তিগত চেনেলৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত এখন বিবাহ অভ্যৰ্থনা চলি আছিল আৰু চৰকাৰী কাৰ্যালয়ত কেনেকৈ বিয়া এখন চলিব পাৰিলে তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত দেখা গৈছে যে শাসকীয় পক্ষৰ কিছুমান গুণ্ডা বাহিনীয়ে ৰাজীৱ শৰ্মা আৰু তেখেতৰ কেমেৰা পাৰ্চনক বেয়াভাৱে মাৰপিট ঘটনা সংঘটিত কৰে আৰু কেমেৰাটো কমপ্লিটলি ভাঙি পেলোৱা হয়। যোৱা 3 দিন আগত ধুবুৰীৰ এগৰাকী সাংবাদিক ৰাজীৱ শৰ্মা এই সাংবাদিকগৰাকীক বিজেপিৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছিলে আৰু সেই বিষয় লৈ বা সেই গুণ্ডাটোক এৰেষ্ট কৰাৰ কাৰণে আজি মহামায়াক পৰ্বতজোৰা প্ৰেছ ক্লাবে যি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। আমি কৃষকমুক্ত সংগ্ৰাম সমিতিয়ে ছাত্ৰ মুক্তিয়ে ৰাইজৰ দলে আৰু বিভিন্ন দল সংগঠনে আমি এই সমৰ্থন জনাইছোঁ। আপোনালোকে জানে যে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয় চৰকাৰী কাৰ্যালয়ত এখনৰ মিটিং ৰুমত বিজেপিৰ গুণ্ডা বাহিনীক তেওঁলোকে বিবাহ ভৱনৰ কাৰণে ভাড়া দিছিল, বিয়াৰ কাৰণে ভাড়া দিছিল। বিজেপি ইমানে তলত গৈছেনে তেওঁলোকৰ পইচা নাই নে তেওঁলোকে বিজেপি কৰ্মীয়ে জিলা পৰিষদ কাৰ্যালয় জোৰ জবৰদস্তি ভাড়া লৈছিল নেকি? কাৰণ চৰকাৰী কাৰ্যালয় এটা তেওঁলোকে কেনেকৈ বিয়া পাতিব পাৰে? গতিকে আৰু সেই নিউজ সেই বিবাহ কাৰ্যসূচী সেই নৈশৰ যিটো তেওঁলোকে যাপন কৰিছিলে তাৰ নিউজ কৰিবলৈ লোকেল সাংবাদিক তাত গৈছিলে আৰু কিছুমান বিজেপিৰ গুণ্ডা বাহিনী তেওঁলোকে নিজকে বিজেপিৰ উঠিৰোজা বহিৰোজা হিচাপে পৰিচয় দি এই সাংবাদিকগৰাকী মাৰপিট কৰিছিলে। আপোনালোকে জানে যে ধুবুৰী SP অফিচৰ একেবাৰে 500 মিটাৰ নিলগত থকা সেই কাৰ্যালয়টোত জিলা পৰিষদ কাৰ্যালয় ৰাতি 2 বজাত সাংবাদিকগৰাকীক মাৰপিট কৰা সত্ত্বেও আজিলৈকে ধুবুৰী SP মহোদয়ে পুলিচ বিভাগে এই দুষ্কৃতিকাৰীক বা সেই লম্পট বিজেপি গুণ্ডাক এৰেষ্ট কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা নাই। অতি লাজৰ বিষয়। পীযুষ হাজৰিকা জনসংযোগ মন্ত্ৰী তেখেতক ধিক্কাৰ দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় একচুৱেলি পদত্যাগ কৰা উচিত। তেওঁৰ গৃহ বিভাগ ব্যৰ্থ হৈছে, পুলিচ আজি নিৰুপায়, পুলিচ আজি ব্যৰ্থ হৈছে। এগৰাকী সাংবাদিকক যাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যাক সন্মান কৰোঁ সেই সাংবাদিকগৰাকীক মাৰপিট কৰা 24 ঘণ্টা 36 ঘণ্টা পাৰ হৈ যোৱা সত্ত্বেও ধুবুৰী আৰক্ষীয়ে এই বিজেপিৰ গুণ্ডাটোক এৰেষ্ট নকৰাৰ কাৰণ কি? বিজেপি কৰিলেই তেওঁলোকৰ সাতখন মাপ নেকি? বিজেপি কৰি তেওঁলোকে সাংবাদিকক মাৰপিট কৰিব পাৰিব নেকি? বিজেপি কৰি তেওঁলোকে মাৰ্ডাৰ কৰিলেও এই মাৰ্ডাৰত তেওঁলোকে মুক্তি পাব নেকি? গতিকে আমি দাবী জনাইছোঁ যে অনতিপলমে এই সাংবাদিকগৰাকীক আক্ৰমণ কৰা এই গুণ্ডা এই লম্পট বিজেপিৰ কৰ্মীজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু স্বেচ্ছাই পীযুষ হাজৰিকা বোলা পীযুষ হাজৰিকা বোলা সেই জনসংযোগ মন্ত্ৰীজনে স্বেচ্ছা পদত্যাগ কৰা উচিত। সাংবাদিকক আজি সাংবাদিকৰ যি নিগ্ৰহ ঘটনা আজি অসমত দিনক দিনে বাঢ়িছে, ই আমাৰ কাৰণে গণতন্ত্ৰৰ কাৰণে অতি ভয়াৱহ কথা আৰু মানে সংকটৰ দিন চমু চাপি আহিছে বুলি আমি ধাৰণা কৰিছোঁ।